ওয়েলকাম মাই ইউটিউব চেনেল। সকলোলৈ শুভ দুপৰীয়া জনাই মোৰ এটা ৰেচিপি আপোনালোকক আগবঢ়ালোঁ। ৰঙালাও ঘৰৰে আছিল, ধুনীয়া সাৰ নিদিয়া, তাৰে বাকলি কোমল ৰঙালাও এনেকুৱাকৈ ধুনীয়াকৈ কাটি এনেকুৱাকৈ ৰেচিপিটো বনাইছোঁ, আপোনালোককো দেখুৱালোঁ, চাওকচোন। অকণমান আগে পাপৰ এটুকুৰা ভাজি ল'লোঁ, এনেকৈ পাপৰো দিম আৰু তেল অকণমান গৰম হোৱাত জিৰা পাঁচফোৰণ দিলোঁ, পিঁয়াজ এটা কাটিছিলোঁ, কেঁচা জলকীয়াও দিম, কেঁচা জলকীয়াও মই কাটি থৈছোঁ। এনেকুৱাকৈ ধুনীয়াকৈ ভাজি ল'ম। আৰু পিস্তা আছিল আনি থোৱা, সেইকাৰণে মই আজি ৰঙালাওৰ বাকলিতে বনাম বুলিয়ে কৰিলোঁ। অলপ বেলেগ ধৰণেও বনাব পাৰি, এনেকুৱা টেষ্ট কৰি খাই চাবচোন, বৰ ভাল লাগে। মই কিন্তু জিৰা বা ধনিয়া মছলা একো নিদিয়াকৈ এনেকুৱাকৈ ভাজিছোঁ। এইখিনি অকণমান ৰঙালাওৰ সেয়া বাকলি ভাজিলোঁ, গোটেইখিনি মিক্স কৰি অকণমান নিমখ দি ভাজি, বেছি সময় নালাগে, বৰ কোমলীয়াও আছিল ৰঙালাওটো ঘৰৰে। এনেকুৱাকৈ ধুনীয়াকৈ ভাজি এয়া লাষ্টত মই অকণমান পাপৰ ভাজি ধুনীয়াকৈ ভাঙি দিলোঁ। বৰ টেষ্টি হয় এই ৰঙালাওৰ বাকলি, পকা ৰঙালাওৰো হয় বাৰু, ভাল লাগে, কিন্তু এয়া বৰ কোমলীয়া আছিল ৰঙালাওটো। এনেকুৱাকৈ ভাজি হ'লেই মোৰ এনেকুৱাকৈ আজি দুপৰীয়াৰ ৰঙালাওৰ বাকলিৰ ভাজি আৰু মিক্স চব্জি, ৰঙালাও, লেচেৰা, মূলা দি এনেকুৱাকৈ মিক্স চব্জি আৰু ৰঙালাওৰ বাকলিৰ চব্জি আৰু অকণমান কেঁচা জলকীয়াৰ আচাৰ দি এনেকৈ আজি দুপৰীয়াৰ আহাৰ খালোঁ। দাইলত ঔটেঙা দিছিলোঁ, এয়া বৰ ধুনীয়া টেষ্টি হৈছিল। সকলোলৈ শুভ দুপৰীয়াৰ শুভেচ্ছা জনাই মোৰ ৰেচিপিটো আজি সামৰণি মাৰিলোঁ। ধন্যবাদ আপোনালোকে চাই দিয়াৰ বাবে, থেংক ইউ। এনেকুৱাকৈ মাজে সময়ে ব্লগ দি থাকিম। ধন্যবাদ, আহোঁ আজিলৈ।